মই যাবা আহিছোঁ এতিয়া পথৰ মাজে মাজে খোজকাঢ়ি গাঁৱতে এখন লগত যি এটা তুলি নিবি আছে আজি আৰু তাৰ লৈকে এতিয়া যাবা আহিছোঁ। পিছে আকৌ মই একেলে যাবা আনে ইফালে মোৰ লগতে পাৰ্থ গৈছি আৰু আমি ইনকে আহি ইটা পালো বিয়া ঘৰ ইটা পিছে ভিতৰত সোমোৱাৰে কথা। মই পিছে জিংকে কৈছো ইনকে আহি জানো বহুত দূৰে ইমান দূৰ নহয় বাৰু। সিহঁতৰে আৰু আমাৰ ঘৰৰে মাজত এখন ডাঙৰ পথৰ আছে আৰু পথৰখন পাৰ হ'লে আৰু সিহঁতৰ আহি পাই ইফালে অলপমান বহাৰ পিছতে ইফালে এতিয়া আমাকো দিলা চাহৰ লগত দিছি পিঠা লাৰু মিষ্টি আৰু নিমকি ইটা পিছে ৰৈনাতকে ইফালে মস্তিকে খাওঁৰে কথা। ইফালে হ'ল এইটো কইনা পিছে পুৰা ফটো উঠাতে ব্যস্ত হৈ আছে পুৰা পোজ দি মজা ফটো উঠি আছে। কইনাই ফটো উঠি দেখা পাই পিছে মই ৰবাই নলো চিধা যাই পেলাই কইনাৰ লগত এক কপি ফটো ময়ো মজাকে উঠি ললো। এতিয়া ভাত পানী খাই পেলাই বঢ়িয়াকে বাটত দেখি ওলাই আহিলো আৰু ওলাই আহি পেলাই দেখা পালো কি বঢ়িয়াকে গান বজোৱা বক্স কেইটা আছে। ইফালে আকৌ তাৰে ওচৰতে পুৰা গান বজোৱা মিক্সাৰখন থৈ দিছে তাতে আকৌ যাই পেলাই পুৰা পাৰ্থৰ পৰা অস্তাই হৈ পেলাই পুৰা গান হলে বহি আছে। ইফালে আকৌ ৰাস্তাত কেইটা মানে পুৰা নাচি আছে তাৰে ইফালে কেমেৰা মানে পুৰা ফটো উঠি আছে নাচা পেলাই মানে তাৰে ওচৰতে কইনা উঠিয়া হৈ আছে। বাকী যি নহওক কিয়া আমিও যাবা আহিলো এতিয়া ঘৰত আৰু আজিৰ এই মিনি ব্লগটো এইখিনিয়ে আছিলে আৰু এই মিনি ব্লগটো যদি চাই ভাল লাগিলে এনেকুৱা নতুন মিনি ব্লগ পাবলৈ হ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব